যদি আমার চ্যানেলটা মিস করে দেয় না তাহলে সাবস্ক্রাইব করে নাও আর ঘন্টা বাটনটো টিপি দিব হে দম দম দম। তো গুড মর্নিং গাইস, আমি তো আহি গেলো। তো গাইস আজি তো আপোনালোকে ভাবিছে চাগে আমি একদম ওলে চলে ক'ত যাই আছো, একদম চশমা মাৰি আৰু ক'ত যাই আছো। তো গাইস হয় গাইস, আজি আমি পিকনিক যাই আছো, মানে গাইস গাঁৱৰ পৰা পিকনিক নিব। চ' পিকনিক যাম আৰু গাঁৱৰ পৰাই নে কি দেখা। তো গাইস যোৱা বছৰ গৈছিলো আৰু এইবাৰো যাওঁ। ক'ত নেই আমি আগত কৈছো গাইস, তো চাই থাকক নে কি। আৰু কিবা কবি নেকি? আমাৰ বেলেগ একো নাই, আমাৰ অলপমান বস্তু আছে ল'ব লগা। কি আছে? দোকান যাওঁ নেকি? তো গাইস আমি অলপমান যিহেতু বাছত কিবা কিবি চুবে ৰাখিব লাগিব না, সেইকাৰণে কিবা অলপ লৈ লওঁ। তো চাই থাককচোন গাইস। তো গাইস মই আহিবালো দোকান, কিন্তু আহিবালি দোকানখন বন্ধ। হেমন্ত দা দোকান খোলাই নাই এতিয়া আমি দুয়ো যাই আছো আৰু সেইখন বাছ দেখিব লাগিছে, এই বাছখনত যাম এতিয়া আমি। দকতে আগত যাই লগ পাই আছো নেকি? আমি আহিবালো এতিয়া আমাৰ গাঁও, এতিয়া আমি যাই আছো। আহান বাছ থৈলো, আহান বাছখন নহয় নহ'ল, এতিয়া আৰু আহান বাছ আছে। আহান বাছত নহয় চলি আছে, ইমান চলি আছে বাপৰে। এফালেও আছে আহিছে এইবিলাক। আমি আগত দেখা বাছখনত যাম, যাই পেলাই হেৰি কৰো ৰ তোৰ এখন দোকানো বন্ধ। এতিয়া কি হ'ব ভাবি পোৱা নাই ৰ। এখন বাছ ভৰ্তি হ'ল নে কিবা দেচোন বাৰু, যাই লওঁ, যাই পেলাই কি হয় চাওঁ নে গাইছ। দে লগ পাই আছো দে আগত। তো গাইছ আমি বাছত চিট ৰাখি কিনে এতিয়া আমিতো যাই আছো দোকানত, যিহেতু আমাক এই ভাত খাই কিবা অলপ হ'লেও লাগে, গুটকা টাইপৰ বস্তু নেকি দেখা। গুটকা টাইপৰ বস্তু এতিয়া যাওঁ। এখন দোকান বন্ধ দেখাইছো কিজানি, আৰু এখন দোকান আছে, এখন দোকান খুলিছি এই আগতে দেখি আছো দেখ। তো গাইছ লৈ লওক বাইট কেপি, এতিয়া আমি ডাইৰেক্ট বাছত লাগি যাওঁ। বাছত যাই দেখাম আৰু নে কি। তো গাইছ আমি বাছত বহি হ'লো, বাছত ষ্টাৰ্ট দিলাকে আৰু যাওঁ টাইম নাই আৰু নেকি। যাওঁ এইফালে মানুহ চানুহ বহি আছে, এইফালে এই আগত এখন বাছ আছে, আমাৰ দুখন বাছ আগত যাওঁ লগ পাওঁ। ফাইনেলি গাইছ আমি পিকনিক প্লেচ আহি পালো আৰু এনেকৈ যাই আছো। আমি ফুৰিব যাই আছো, এইগিলাখন পানী চানী আছে আৰু এনেকৈ দেখা আছে। আৰু এইফালে বেলেগ গাঁৱৰো মানুহ আছে বাৰু, দেখি লওঁ আমি চাই লওঁ বস্তুবিলাক আমি। না কি কওঁ তই? যাওঁ আমি এতিয়া আমি ঘূৰো চব দেখাই আছো দক আগত যাই পেলাই। তো গাইছ আমিতো কোৱা নাছিলো ন আমি পিকনিক খাব ক'ত আছো। তো গাইছ আমি গ্ৰীণ হিমালত আইছো, আৰু এইফালে এটা পৰিৱেশটো চাব লাগে একবাৰ। এইগিলা চাক গাইছ, পাহাৰ জুম কৰি দিছো একবাৰ, পানী। তো গাইছ এইফালে ফুৰাই লৈ ললো, দেখাই আছে এইফালে নৱদা আছে, এইফালে আমাৰ ডেকা দা পৰাগ আৰু এইফালে মই আছোতে গাইছ, খাছোতে আৰু গাইছ লগ পাই আছো আগত। আছে ব্ৰ দা মজা। মানুহ ববুনে নহয় সেইকাৰণে খুজি থাকা। কিমান দাম বগৰী? কিলো 10 টকা নেকি? লাইখা খাগে পালেংকা খাগে
এই আমাৰ জাগাটা আছে এবাৰ জাগাটা লাঠিবা কৰিছে বঢ়িয়াকে তেওঁলোকৰ বন্ধু আহিছে আমাৰ নিজৰ ইউটিউব চেনেল gurukulpk.com আৰু ইত্যাদি A to Z ৰ তৰফৰ পৰা এয়া কম্পিটিশন আমি পাতিছো আৰু এয়া ইউটিউব চেনেল A to Z নিউজ ব্লগছ এ খেলিব এটা কেনে খেলে আমি চাও নাম যা ইত্যাদি A to Z ৰ ফালৰ পৰা আৰু gurukulpk.com ৰ ফালৰ মাৰা মাৰা কিছে গলা সিবাৰ আমাৰ দেখাটা কৰিব দেখাটা কেনে কেনে মানে ভাল লাগিছে তো কিন্তু ভাঙবে লাগব এটো নিশ্চয় কেনেকা লাগিছে 10 খান চকী পাইছে 10 খান 13 খান চকী আছে 10 খান এনেকা ভৰি সিধা কৰি দিছে ভৰি খান সিধা কৰা ভৰি সিধা কৰা এই সিধা এটা এই সিধা মতে যোৱা যোৱা আছে যোৱা এগারা যাই দেখা ओए देखा रहा है मैं नंबर भी आपने लापरवाही का नतीजा है तो गाइस आई किने किबा ভাল বস্তু দেখা পালো যে এটো আমাৰ গাঁৱৰ পৰিবেশৰ এইবিলাক নাথাকে ধুলেনি বলা বস্তু তো আমাৰ দেখাটা একবাৰ ধুলেনি এক্সপ্লোৰ কৰিব কি কৰা এইবিলাক মজা লাগছি মজা হে কি কয় বলে মাইনা আরছে মাইনা কি নাম তোমালোকৰ কি নাম হাইডি দিয়া মাইনা হাইডি দিয়া একবাৰ গাইস মইতো উঠিলো এবাৰ আমাৰ জাগাটা উঠিব জাগাটা কেনে এই মজা হ্যাঁ মজা মজা নেকি এ দেখছা গাইস কি কৰে ই সৰু আছে দেখছা বাপৰে এনে তো নিজে আছে গে এ হ'ব আৰু গাইস দেখো পাইছে ইয়াত ইমান ধুনীয়া মানুহ আছে মানে একো নকৰে আৰু ইয়াত মানে কি কৰে চব লগতে মিলিব হৈছে মানুহবিলাক আৰু এইফালে চাবলৈ কি ধুনীয়া এটা ভিউ নে কি ভাই মানে কি কম আৰু কিবা ভাল লাগছে ৰতে আহি বহুত ভাল লাগছে আজি মানে আমাৰ বহুত ভাল লাগছে ইয়াত আহিবলৈ মানে কি কম আৰু আপোনাৰ নিজে ভাবিব না কি কম তো গাইস এবাৰ আমি গা ধুম ইয়াত বঢ়িয়াকে মানে কি বঢ়িয়া আৰু পৰিবেশটো বঢ়িয়া এটা ৱাটাৰফল এটা আছে এটা ভাল লাগব গা ধুই তো এইফালে আছে আৰু মগ মানে গাইস যাই কিনে দেখাই আছো তাৰে পৰিবেশটো পানী আহা পৰিবেশটো দেখাই আছো কেনেকুৱা লাগে তো চাই ৰাখবো আৰু নে কি গাইস এইফালে আমাৰ গাঁৱত আছে এ হাইডৰ দা এবাৰ চাদি হাই হানু ভাই হানু সচিও মই আজি আমি কৰিছিলো গিৰি মালয় আৰু গাইস এইটো আমি তো গাইস এবাৰ আমাৰ মোৰ বেগত মানে হাফ পেন আৰু কিবা কিবি আছে আৰু গা ধোৱা পাৰা হেৰি আৰু হাফ পেন এটা আছে তো নেক্সট আমাৰ হেন্টিয়া জাগাত যাম মই অলপ জুম কৰি দিছো চাই লওক তো গাইস তাতে আমি বঢ়িয়া গাটো ধুম তো চাই ৰাও আৰু আপোনালোকে সমাগম বেছি আছে প্ৰত্যেক দিনে বাঢ়ি যাই আছে মানুহ সমাগম বিলাক কিবা এটা ভাল লাগিছে আৰু নেকি আমাৰ বঢ়িয়া লাগিছে গাইস মই ভৈৰাতকৈ ইয়াত ওপৰ স্থান দিছি গাইস আমাৰ গাঁৱৰ প্লেচটো হ'ব ইয়াতে হ'ব তো গাইস গাঁৱৰ প্লেচটো হলি ইয়াতে ৱাটাৰফল এটা আছে তো গাইস চাই ৰাও আৰু হে গাইস মই উঠি আহিলো এলে কিল হবা বগে মই উঠি আহিলো এগলা আমাৰ দেখাটাই মানে কি গাইস উঠবে পাৰা নাই আৰু এ চাকচোন গাইস ও কি উঠবে পাৰা নাই এইটো উঠবে পাৰা নাই গাইস কাম নহব ইয়াৰ দ্বাৰাই দিয়া ওপৰ তলে একবাৰ যো তো গাইস এবাৰ আমি ওপৰৰ ফালে যাওঁ আৰু কেনেকুৱা কি পৰিস্থিতি সবখিনি চাই লওঁ যিহেতু পিকনিক খাবা আছো যিহেতু ঘূৰবেতো লাগবই ৰাখচোন গাইস তো এৰে অলপ ভিউটো চাওঁ আমি পৰিৱেশটো কেনেকুৱা কি এৰে পৰিৱেশটো চাক গাইস এতে হান বহাৰ কাৰণে হান চাং আছে আৰু হেতে বহিব পাৰিম মজাকে এই দেখা ইয়াতে ভাল লাগছে ইয়াতে বহি নেকি বহুত ভাল লাগছে আৰু হেৰি এটা ভিউবিলাক বহুত ভাল লাগছে মোৰ এইবিলাক ভাল লাগছে আৰু কিবা এটা বগৰী আছে ইয়াতে বগৰী আছে হেমকে আছে যাওঁ নেকি চাবা যো মানে কি জানানে কি আমি যে বগৰী খাবা যামেই বগৰী খাবা গেলি আমি যাবাই লাগব নেকি বগৰী খাওঁ যোৱাকে যাওঁ হ্যাঁ গাইস আমি চাই রাখবো আমি ক'ত যাওঁ আৰু কি খাওঁ না বগৰী থাকা গম পাইছোঁ আৰু বগৰী খাই লওঁ আগে দে কি দে তো গাইস এতিয়া আমি যাই আছোঁ বগৰী খাবা কিন্তু এইগিলা বগৰী কাজ উলিয়াইছোঁ কিন্তু বগৰী কাজ নহয় এতিয়া হা কি পালো এখন উঠু দে একবাৰ চুলি নি দেখোন তাকেইতো তই মোক এবাৰ দিছি নকল দে দে দিয়ে দে তো গাইস উঠু একবাৰ
এই তাৰ না মজা লাগে মজা লাগে ও নাসা গয়া চা মই কৈছো একবাৰ এ তো নংগেৰ উঠা মোটি লাগে কেমন আকলে চলি আকলা উঠে দে উঠি নেকি দে উঠ ৰ মই শুৰু একবাৰ গাইস কেনে চলিয়ে ধুলে উঠা কানো মা কাজিয়া কৰে হা গাইস এ দেখছু দে আর চলি আও কবাও নৰা যেহেতু লগে দে উঠ বাপ্পা ওই তো আসে বাড়ি উঠছি মজা লাগছে গাইস ইয়ে কেনে লাগছে গাইস মজা তা কি সুন্দর এটা ও আয়ো কি মজা লাগছে গাইস কি বলে আৰু গাইস মোৰ এটা বস্তু ভাল লাগছে কি বেলেগ নলবাৰী পাই কিছুমান মানে পিকনিক খাবা আহিছে আৰু মানুহ তো আমাক খেলা চলা খেলে আছিল আমাকো মানে খেলবা দিলে আৰু যেহেতু ভাল লাগছে আৰু কিবা এটা গাইস বহুতখিনি ভাল ৰেসপেক্ট দিছি তো সেইকাৰণে ভাল লাগছে আৰু কিবা এটা নেকি আৰু কি কবি মানে বহুত ভাল লাগছে মানুহখিনিটো ভালেই কাৰণ আমি যিখিনি আমাক ৰেসপেক্ট দিছি আৰু মই সেইখিনি কম যাতে আগুৱাই যাওক নিউজ চেনেল এটা আছে বোলে নিউজ চেনেল কিবা এনটি ৱাই কিবা নিউজ বুলি আছে তো আপোনালোকে চাবলে আপোনালোকে ফলোটো কৰি ল'ব আপোনালোকৰ নলবাৰী নিউজটো আপোনালোক পাই যাব আৰু গাইস ডেইলি লাইভ চাই ৰাখিব পাৰিব হেতৰ মানে কি নিউজ চেনেলটো চাই কিনে আৰু তো চাই থাক আৰু এতিয়া গাইস আৰু পাই যাওঁ যিহেতু ইয়াতে বগৰী খাবা আছিলো দে বগৰী দেখোন নাই এতিয়া অলপ বেলেগ জাগাত যাওঁ আৰু যেহেতু এহেন্তি জাগাটো বহুত ডাঙৰ এৰিয়া চ' ইয়াতে অলপমান ঘূৰো আৰু নে কি দাদা এই কিবা ক'ব বোলে মই এটা কথা কওঁ ইয়াতে মানে যিমান ঘূৰিলো প্ৰায় মই এটা 20 কিলোমান ঝুলনি পালো ইয়াতে ঝুলনি মানে কি ঝুলনি বহুত আছে মানে বাচ্চা আছে না কিছুমান মানে সিহঁতৰ মানে এনে নাই এইগিলাখন উঠা কাৰণে বাচ্চা গিলাকে সেইকাৰণে আমি ভাবছো বাচ্চা নাই কি বাচ্চা মানে আমি বাচ্চা উঠি দিয়ক একবাৰ ফুটি দেখছে গাইছ ইয়াৰ ফুটি দেখছে চাচোন একবাৰ ফুটি চাব ইয়াৰ সৰু চলি বাৰ্তা নাপায় গাইছ ইয়াক কি ফুটি কৰিছ না চাগে গাইছ যে গাইছ আমি বঢ়িয়াকৈ ৰূপাই যাওঁ যাই কিনে অলপ বেলেগ জাগা চাওঁ আৰু তো চাই ৰাখচোন গাইছ দেখছে ইমান পানী এটি জেগা ফটো উঠি আছে এই নাচাগে এই নুমি গৈছে লম্বাই আছে মই গাইছ নুমছে লম্পেন ফটো উঠ যান Hey guys, it's time to go. Home at the water pool. How long you go? Baap re baap, stand the guy. Oh. Hey, dubok, what dubok? তো গাইস ফাইনালি আমাক কাছে তো হৈ গেল এতিয়া আমি যাওঁ যাবলৈ ভাত উঠিবলৈ ভাতটো খাওঁ খাই পেলাই আৰু অলপ ফুৰি পেলাই যাওঁ দে গাইস নাই তই কিবা কৰি দেখা আই কিনে মোৰ এটা লোক পালো এইটো কুত্তা মে দোষ হৈ গৈছি কোনটো দোষ এইটো তো আকে দে গাইস আকৌ যাওঁ লোক পাই আছো যাই কিনে ভাতটো খাওঁ নেকি ভাতটো খাওঁ যাই কিনে ভাতটো খাই লওঁ আৰু খাই পেলাই গাইস লগ পাইছো দে কিটা ৰৈ যাব আৰু এটা ভিডিও দি হলে যাওঁ Hey, kalau pisco sudah. আমি যে হানা আলো হানা তো কেন আছে হানা তো কেন আছে খুব বঢ়িয়া আছে না গাহৰটো একদম হানা কেন আছে মন ভালো আছে ধুনীয়া না হানা কেন আছে হানা ধুনীয়া আছে একদম বেস্ট আৰু বেস্ট সুন্দৰ খানা কেন আছে সুন্দৰ খানা মজা পিকনিক ভাল সুন্দৰ এটা আমি আগছা আৰু যাম নিশ্চয় 100% জিউৰ খানা কেন আছে নাঙ্গা খানা কেন আছে খানা তো কেন আছে মূৰ্তি বেছি জলদি মৰে আৰু ভাই হসলা কিবা কবি নেকি নকা তই তামোল লৈছি বিকাশ দাই তই কিবা কবি নেকি মোৰ ক'ব লগা আগতে মোৰ নিশ্চয় আছে এতিয়া হয় নেকি খানা কেনে আছে খানা কেনে আছে আচৰণ জাগাত দিব অলপ বেছি
নিজে বল তই কৈছো বাৰু কেনে আছি কিবা কবি নেকি হা চুপনি গৈছে তোৰ লগ পা আছো কি হৈছে কি হোৱা নাই চব দেখালো ভাল লাগছি লাইক কমেন্ট শেয়ার এন্ড সাবস্ক্রাইব লাইক কমেন্ট কৰি দিবি আর कर दिए गाइस